हेलो फ्रेंड्स वेलकम टू माय चैनल। तो आज बहुत दिन मूर्त आम गई आसो बरझरात माने बहुत दिन माने 2 बछरे हल और कबले गले सो ये लास्ट माने क्लास 10 थकाते गई पिकनिक खाब सार लगत तो तार पिछत और जोवाई हुआ नाई सो आज फाइनली चान्स पालू सो मोर लगत आछे कुस्तभ हाय माने इहर कारण এইকেইদিন माने जोवा हुआ नासिल कारण माने आगते प्लेन तो आसिल किन्तु इहर माने स्कूल टिउशन थाके कारणे माने जोवा हुआ नाई सो फाइनली आज माने तार स्कूल बंद तो সেই কাৰণে আজি ওলালো सो 11টাত আমি যাই आहू एतिया सो बोलक चाई आहू ठाईट क्या सलनि होइसे नेকি तो या चाब पारे बरझरा रास्ताखिनि आगतকৈ माने बहुत ভাল হৈছে एतिया आगते माने এটা বাইকে যাব পাৰিছিল এইখিনি ৰাস্তাতে सो एतिया माने रास्ताखिनि অলপ বহল কৰিছে মানে ইয়াৰ ৰাস্তাखिनि এতিয়ালৈকে সমান কৰা নাই মানে কেইদিনমান হল মাটি পেলোৱা या बहुते आइसे बोध बहुते आइसे साइकेल बिला इतना देखा पाई आसो सो ये पार कर लगे फाइनली पालू तो या गाছত इतना क्या पोस्टार लगे थी काछुआगाँव बरझरा पर्यटनस्थली तो इफाले क्या इफाले लिखा आछे सकलोলৈ नवबर्ष आंतरिक शुभेच्छा जाचिलो 2021 तो ये बरझरा रास्ताखिनि सो एतिया आगुवाई जाओ तो इफाলৰ रास्ताखिनि बहुत सलनि কৰিছে আগতে যেতিয়া আহিছিলোঁ মানে ইমান ভাল নাছিল ৰাস্তাখিনি সো এতিয়া দেখা পাই আছোঁ মানে বহুত ভাল কৰিছে ৰাস্তাখিনি ৰাস্তা এইবোৰ কাটি কাটি পুৰা সমান কৰিছে আগতে আমি এইফালেদি মানে চৰাখিনি পাৰ হৈ আহিব লগা আছিল মানে গাড়ী চাৰি একো সোমোৱা নাছিল এতিয়া গাড়ী চাৰি মানে চব সোমাব পাৰে ভিতৰত তো কিবা হেতু বনাইছে যোৱাৰ কাৰণে মানে আগতকৈ ঠাইখন বহুত ধুনীয়া দেখা হৈছে কাৰণ ইয়াত মানে মানুহ বহুত আহি থাকে মানে এইখিনিৰ ভিতৰত এইটো ফেমাছ ঠাই সেইকাৰণে সো এতিয়া আমি ইয়াত চাইকেলবোৰ ৰাখি আগত খোজকাঢ়ি যাব লাগিব আগতে আমি এইফালেদি আহিছিলোঁ পাৰ হৈ সো এতিয়া এইফালেদি ৰাস্তা কৰি দিছে মানে ইয়াত পিকনিক খোৱাৰ কাৰণে বহুত ফেমাছ ঠাই হয় এইটো तो এইখিনিত আহিলে আপোনালোকে চৰা শব্দখিনি শুনিব পাব তো এয়া হিলবোৰ পাৰ হৈ আমি ওপৰত যাব লাগিব মানে ইয়াত ফটো উঠিব কাৰণে বহুত ভাল লোকেশ্যন হয় এটা এইটো আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় এইটো চৰাটো ওচৰতে হয় কিন্তু তথাপিও মোৰ অহা নহয় কাৰণ অকলে আহিব কিবা নিচিনা লাগে সেইকাৰণে এজন লগৰ লগত আহিলে অলপ ভাল লাগে তো এয়া চাওক বিদ্যুৎ উৎপাদন এইটো মেচিন হয় तो इफाলৰ পৰা পাইপেদি ইফালৰ পৰা পানী আহি ইয়াৰ পৰা ভিতৰত সোমাই এই চকৰিটো এইটো এনেকৈ ঘূৰে তো ঘূৰাৰ ফলত এইটো ইয়াৰ পৰা বিদ্যুৎ উৎপাদন হয় সো এতিয়া আহি পালোঁ বৰঝৰা আপোনালোকে পিছফালে চাব পাৰে ঝৰা পুৰা শব্দ হৈ আছে সো এতিয়া অলপ আগুৱাই যাওঁ সো ইয়াত চাব পাৰে আপোনালোকে এইটো ঝৰা হয় এই ঝৰাটোকে আমি চাবলৈ আহিছোঁ ইয়াৰ ঘৰৰ পৰা আৰু অলপ ওপৰত যাই দেখুৱাই আছোঁ আপোনালোকক এইটো হয় এইটো শিলৰ সেই ফুটাৰ পৰা আহি আছে মানে এই আগৰ পৰা আহি আছে বহুত আগৰ পৰা চাব পাৰে কিমান ধুনীয়া দৃশ্য ইয়াৰ পৰা এই বৰঝৰা চাবলৈ বহুত দূৰৰ পৰা মানুহ আহে ইয়াত ইয়াত চাওক ইয়াত চৰা বহি আছে কিমান ধুনীয়া লাগি আছে ইয়াত তো এতিয়া থাম্বনেইলৰ কাৰণে অলপ ফটোশ্বুট কৰোঁ তো এতিয়া আমি অলপ জিৰণি লৈ আছোঁ আপোনালোকে চাব পাৰে এয়া পুৰা ভিডিঅ' এডিট কৰি আছে ইয়াতে মানে ঘৰত যে টাইম নাপায় সো এতিয়া অলপ জিৰণি কৰি অলপ সময় পিছত ঘৰত যাম কাৰণ ইয়াত বেছি সময় নাথাকোঁ আৰু এতিয়া বাজি আছে 12:30 পাৰ হৈ গৈছে অলৰেডি
চ' অলপ পিছত আৰু টিউশ্যনত যাব লাগিব। চ' ইয়াত বহুত টাইম বহি থাকিলোঁ। চ' এতিয়া আপোনাৰ ওপৰত যাই দেখুৱাই আছোঁ। তো আপোনালোকে আগতে যদি বৰঝাৰত অহা নাই তো আহি চাব পাৰে, মানে কিমান ধুনীয়া ঠাই। তো এইটো পিকনিক প্লেচ হয়, এটা মানে বহুত ধুনীয়া পিকনিক প্লেচ। তো ইয়াতে মানে ডিচেম্বৰ জানুৱাৰীতে মানে বহুত মানুহ ইয়াত পিকনিক খাবলৈ আহে। মানে জানুৱাৰী মাহ আৰু ডিচেম্বৰ মাহটো মানে পিকনিকেই থাকে আৰু ইয়াত এই ঠাইটোত। মানে আহিলে খালি পিকনিক খোৱাই দেখা পাব। ওপৰত বোলে চৰা আছে, সেইকাৰণে ইমান ওপৰত গৈছে, কিন্তু এতিয়া নামাৰ কাৰণে ৰাস্তা বিচাৰি পোৱা নাই। তো সেইকাৰণে মই যোৱা নাই। তো ওপৰত গৈও মানে একো দেখা নাপাল, মানে কাৰোবাৰ কথা শুনি আহিছিল ওপৰত বোলে চৰা আছে। এয়া চাওক কেনেকৈ নামিব এতিয়া। কম্বুকাৰতে মানুহ হয়, তো বন্ধুসকল এয়া চাওক পুরো বান্দর, এটা চাই আছে বান্দৰ। তো এইটো হয় বৰঝাৰৰ মন্দিৰটো, আপোনালোকে চাব পাৰে। এইটো মন্দিৰটো হয় বৰঝাৰৰ। তো বন্ধুসকল এতিয়া বৰঝাৰৰ পৰা বিদায় লোৱাৰ সময় হৈ গ'ল, মানে ইয়াত অহা বহুত সময় হৈ গ'ল। চ' এতিয়া ঘৰত যাওঁ, কাৰণ বেছি সময় থকাটোও বেয়া। এতিয়াহে মানুহবোৰ মানে ইয়াত চাবলৈ আহি আছে। তো আমাৰ মানে টাইমিংটো ঠিকে আছিল, কাৰণ তেতিয়া একো মানুহ অহা নাছিল, আমিয়ে আগত আহিছিলোঁ। চ' এতিয়াহে মানুহবোৰ আহি আছে, এতিয়া ভিৰ হ'ব অলপ। চ' আমি আগৰ সময়ত দেখা নাছিলোঁ, যে এতিয়া আপোনালোকে চাব পাৰে ইফালে পূৰা পিকনিক চলি আছে ইফালে। তো তাতে পূৰা জোৰদাৰ পিকনিক চলি আছে। আমিতো ইয়াত পিকনিক খাব অহা নাই, আমি জাষ্ট আপোনালোকক ঠাইটো দেখুৱাবলৈ আহিছিলোঁ। আৰু ময়ো মানে বহুত দিন অহা নাছিলোঁ, সেইকাৰণে মানে এইবাৰ চাবলৈ আহিছোঁ। তো এতিয়া চাইকেলত উঠি গৈছোঁ, এতিয়া চাইকেলেৰে বলক ঘৰলৈ যাওঁ।